মোৰ মাটি মোৰ কথা মই শুই ৰুং বহি ৰুং খাই ৰুং দৰকাৰ হ'লে মই এনেকৈ নাচিম এনেকৈ একেকৈ নাচিম। হাই হেল্ল' কি খবৰ গাইজ, ৱেলকাম বেক টু পাঞ্জল ভাই ইউটিউব চেনেল। আজি মই আছোঁ পথাৰত আৰু আমাৰ আজি প্ৰথম নঘূৰি কৰিছে আৰু আপোনালোকক দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰিব। ধামাকাৰ এটা ভিডিঅ' হ'ব আজি আমাৰ ঘৰত। প্ৰথম আজি নতুন ৰুব দিছে, এয়া চাওক। এইফালে দাদাই পূৰা আলি দি আছে আৰু এইফালে হাল বাই আছে। চাওক এতিয়া একদম মানে সেইফালে আৰু ওচৰত ৰুই আছে আৰু চাই থাকক। আজি ভিডিঅ'টো পূৰা ধামাকাৰ হ'ব। আজি যিহেতু নঘূৰি আছে, পূৰা ধামাকাৰ ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰিব, একদম পূৰা মজা আছে, চাই থাকক। এয়া চাওক নতুন নতুন আলি দিছে এনেকৈ, এয়া চাওক। আৰু এইফালে পূৰা হাল বাই আছে, চাওক একদম খেতি কেনেকুৱা হৈছে ধুনীয়া একদম মানে। এয়া চাওক এই পোৱালি চাওক হাল বাই আছে। এয়া আমাৰ গাঁওখন কিমান ধুনীয়া চাওক না। এয়া সিহঁতে মাছ মাৰি ঘৰলৈ গৈছে, মাছ ধেৰ পাই গৈছে, কিন্তু মই বহি আছোঁ গছৰ তলত বহি আছোঁ। অলপ মানে গৰম উঠিলে, ৰ'দটো বহুত দিছে আৰু কৃষ্ণ। ধান ভাল হ'ব লাগে আৰু বছৰটো জুৰিব লাগে আৰু খাব লাগে, একদম মানে অজয়ময়কৈ খাব পাব লাগে আৰু পোকে চোকে ধৰিব নালাগে। ধান খেতি পূৰা ভাল হ'ব লাগে আৰু এতিয়া ৰুইছোঁ আৰু পূৰা চাওক একদম মানে ৰুব জানিছোঁ না কমেণ্টত জনাওক। আৰু এতিয়া চাওক পূৰা ৰুই আছোঁ একদম মানে পূৰা স্পীড ৰুওঁ দেই মই। চাওক এয়া হাল চাল বাই এইটোৰ পিছত গৰুকেইটা বহুত বোকা লাগে আৰু তাৰপিছত এনেকৈ গা চা ধুৱাই লোৱা হয়। তাৰপৰা ছাঁহত বান্ধাগৈ হ'ব। তাৰপিছত গৰুটো ঘাঁহ খাবলৈ বান্ধি দিয়া হয়। এয়া চাওক গাইজ, মানে বহুত গৰম উঠি গ'ল আৰু ৰুলোঁ মেলিলোঁ। এতিয়া মই ঠাণ্ডা লগাবলৈ পূৰা ফুল এচিত সোমাই যাম। এতিয়া চাই থাকক। চাওক চুইমিং পুল দৰকাৰ নাই আমাৰ মানে কি হ'ল গাইজ, চুইমিং পুল দৰকাৰ নাই। কেলৈ আমাৰ চুইমিং পুল দৰকাৰ নাই? আমি এইফালে আহিলে, পথাৰৰ ফালে আহিলে বা নদীৰ ফালে আহিলে মানে এনেকৈ দৰে সাঁতুৰিলে হৈ গ'ল। আমাৰ তাত পূৰা গাত মজা লাগে আৰু কেনেকুৱা লাগিছে গাইজ চাই লওক এবাৰ। এতিয়া গৰু চৰু গা ধুৱাই হৈ গ'ল আৰু আপোনালোকক আমাৰ ঘৰৰ মানুহখিনি আজি দেখুৱাই দিম। আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰিব। এয়া আমাৰ ভাবিজিহে মানে বৌ হয় এয়া আমাৰ। আৰু এইফালে আমাৰ দাদা বহুত লাজ কৰে, হ'লেও উলিয়াই দিছোঁ আজি কেমেৰাৰ আগত। আৰু এইফালে আমাৰ দেউতা, এয়া দেউতা। আৰু এই হ'ল আমাৰ গৰুহাল। এই হ'ল আমাৰ গৰুহাল আৰু টিকলৌ হৈ ঘৰত আছে, খেলি আছে। আৰু এইফালে আমাৰ মা অলপ উঠি দে। এয়া আমাৰ মা পূৰা ৰোৱাত ব্যস্ত হৈ আছে। এতিয়া দেখাম আপোনালোকক মোৰ ৱাইফক মূৰত আজি দেখুৱাই আছোঁ, আপোনালোকক চাই থাকক। এয়া এই টিকলি এইফালে চাই দে, এইজনী বুলি ভাবিছে নেকি? মাইকী নহয়, বৌ বুলি ভাবিছে নেকি? আকৌ নহয়, মোৰ মাইকী হয়। উঠি দে এবাৰ। এয়া চাওক, ৰুবলৈ ভালকৈ জানা নাই? ছোৱালী চাওক কেনেকৈ দম দিছে। ই ৰুব ভালকৈ নাজানে দেই, একদম এনেকুৱাকৈ ৰুইছে। চাওক ই ৰুবলৈ ভালকৈ নাজানে, মোক নোৱাৰে মানে, ই হাৰিব মোক। মই ৰুই দেখাম এতিয়া, চাব কোনে স্পীড ৰুৱে। চাওক ভালকৈ ৰুব নাই জানা, টেয়া বেকা হৈছে দেই। টেয়া বেকা হৈছে দেই ৰোৱা। মই লাহে ৰু, মই শিকিব লাগিব। মই জিকিম, চাই থাকক দেই, মই জিকিম গাইজ। চাওক আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। হেল্ল' গাইজ, পূৰা বোকা খেলিছোঁ ৰুই মেলি। এতিয়া মই ৰুই হৈ গ'ল মোৰ, মানে বহুত গৰম ধৰিলে
আৰু এতিয়া ৰুই হৈ গ'ল আৰু একদম পূৰা বোকা খেলিছোঁ আৰু চাওক আপোনালোকে এটা মই ডান্স মাৰিম আপোনালোকে চাব হা ডান্সটো পূৰা মজা লাগিব আপোনালোকেও একদম স্কিপ নকৰাকৈ চাই থাকিব পাৰিলে অলপ চাওঁ আৰু ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো প্লিজ ফ'ল' কৰি ল'ব আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰিব कैसे लगा है मेरी डांस को पूरा अच्छा लगा ना और एबार मारि दिছোঁ আপোনালোকে চাওক যদিহে ভাল পালে ডিস্কো হে পুৰা মজা লাগিছে পুৰা বোকা খেলিছোঁ এয়া চকুৱে সোমাই গৈছে আৰু বালি চালি খাই গৈছোঁ আৰু মাটি চাটি চাবোন হয় এয়া এনেকৈ গৈ গালত ঘঁহি লৈছোঁ এয়া পুৰা লোকেল চাবোনহে গাইজ মানে এতিয়া মই বহি ৰুম আপোনালোকে চাওক একদম মানে চাই লওক কেনেকৈ ৰুব লাগে আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ ৰুব আপোনালোকে মোৰ মাটি মোৰ কথা মই শুই ৰুং বহি ৰুং খাই ৰুং দৰকাৰ হ'লে মই এনেকৈ নাচিম এনেকৈ একেকৈ নাচিম এইটো মোৰ কথা মোৰ মাটি মোৰ ঘৰ মোৰ কথা এয়া মোৰ মাটি এয়া মই খাই দিবও পাৰোঁ এইটো মোৰ কথা মই এতিয়া ৰ'দত আছোঁ মোৰ মাটিত আছোঁ ৰ'দত মোৰ মাটি মোৰ কথা এতিয়া মই ৰোৱা আৰু মন গ'লে এতিয়া গোটেইকেইজনী পূৰা ৰোৱাত ব্যস্ত হৈ গ'ল এয়া চাওক এতিয়া পূৰা ৰোৱাত ব্যস্ত হৈ গ'ল এয়া পূৰা ৰুই আছে আৰু এতিয়া ডাউখিনি চাওক না ইমান ধুনীয়া দেখিছে আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাওক আপোনালোকক ন ঘূৰি খাব নামাতিলোঁ অহা বছৰ কিন্তু এনেকুৱা টাইমতে আপোনালোকে ন ঘূৰি খাবলৈ আমাৰ ঘৰত আহিব লাগিব আৰু আহি যাব আৰু ন ঘূৰি খাই যাব পূৰা হাঁহে কোমোৰাই খাই যাব আৰু এসাঁজ একদম ধুনীয়াকৈ খাই যাব টিপটপকৈ গাইজ চাওক এতিয়া আমাৰ ঘৰত ৰোৱনী 3জনী আছে আৰু মই এতিয়া বহি লৈছোঁ অলপ ভাগৰ লাগিছে যিহেতু আপোনালোকে বহুত মৰম কৰিছে এনেকৈ মৰম কৰি যাব আপোনালোকে মোৰ ভিডিঅ'সমূহ একদম স্কিপ নকৰাকৈ চাইছে বহুত শেষলৈকে চাইছে আৰু মোৰ ভিউজটো বহুত বাঢ়িছে আপোনালোকে এনেদৰে মৰম দি যাওক আৰু তেতিয়াহে আৰু ফেচবুক পেজটো চালে ফেচবুক পেজটো প্লিজ ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সেইকণ আপোনালোকে মৰম কৰক আৰু যেনেকৈ মৰম কৰি আছে আৰু মৰম কৰক তেতিয়াহে আগবাঢ়ি যাম আৰু